আমাৰ স্বৰ্গৰাজ্যৰ পৰা বেলিয়া বতাহ নামৰ দুজন দেৱতা পৃথিৱীলৈ আহিছিল। কি সুন্দৰ এই পৃথিৱী। ঠিক কৈছা বতাহ। ফুলে ফুলে ফলে গছে বনে সঁচাই ধুনীয়া এই পৃথিৱী। কৈছা বতাহ, সঁচাই ধুনীয়া এই পৃথিৱী। এই পৃথিৱীখন কিন্তু ধুনীয়া হৈছে মোৰ কাৰণেহে। মই ৰ'দ দিয়াৰ কাৰণেহে গোটেই পৃথিৱীখন ধুনীয়া হ'বলৈ পাইছে। থোৱা থোৱা তোমাৰ কথা। মই যদি বতাহ নিদিলোহেঁতেন এই পৃথিৱীখন ধ্বংস হৈ গ'লহেঁতেন। তোমাতকৈ মোৰহে শক্তি বেছি। এয়া মনে নাথাকা, তোমাতকৈ মোৰহে শক্তি বেছি। তোমাৰ নিচিনা মই দুৰ্বল নহয়, মইহে শক্তিবান। নহয়, মইহে শক্তিবান। মোৰহে শক্তিবান বেছি। মোৰ শক্তি বেছি। চাইকেল চলোহি দেই, লগাই যাওঁগে। শক্তিশালী, আজি পৰীক্ষা এটা কৰি চাবই লাগিব। বাটৌৱাজন দেখিছনে? দেখিছো বতাহ। বাটৌৱাজনে পিন্ধি থকা কাপোৰখন আমাৰ ভিতৰত যোনজনে আঁতৰাব পাৰিব তেওঁৱে সৰ্বশক্তিমান হ'ব। ঠিক আছে তেনেহ'লে বতাহ, প্ৰথমতে তুমিয়ে আৰম্ভ কৰাচোন বতাহ। মই আৰম্ভ কৰিলোৱেই। বৰ ঠাণ্ডা লাগিছে দেই, টানকৈ মেৰিয়াইলো। মই ইমান চেষ্টা কৰিলো কিন্তু কাপোৰখন এৰুৱাব নোৱাৰিলো। এতিয়া তুমিয়ে আৰম্ভ কৰাচোন। মই আৰম্ভ কৰিলোৱেই বতাহ। বৰ গৰম উঠিছে দেই, কাপোৰখন খুলিহে দিওঁ। বতৰটোনো কি হৈছে জানো। বৰ গৰম উঠিছে দেই, বিচাৰো বেলি মই হাৰিলো। তুমিয়ে মোতকৈ বেছি শক্তিবান, কাৰণ তুমি বাটৌৱাৰ গাৰ পৰা চাদৰখন এৰুৱাব পাৰিলা। ঠিক কৈছা বতাহ, কিন্তু আমাৰ নিজ নিজ কামত সকলোৱে ডাঙৰ। এই পৃথিৱীত মোৰ যিমান প্ৰয়োজন তোমাৰে সিমানে প্ৰয়োজন। আমি এতিয়া শত্ৰুভাগ এৰি মিত্ৰভাগ আৰম্ভ কৰোঁ। আহা বেলি। তাৰ পিছত দুয়োজন দেৱতা পুনৰ স্বৰ্গৰাজ্যলৈ উভতি গ'ল আৰু আমাৰো কাহিনী খতম হ'ল।